এইটো আমাৰ ঘৰটো আৰু সেইটো নামঘৰ। গাড়ীখনৰ ৰেডিয়ামকেইটা দেখিছে নাই? এনেকুৱা তাগৰা জিলিকিছে। আৰু মই কেনেকুৱা জিলিকিছোঁ, খাতৰা জিলিকিছোঁ। খানা বনি আছে এয়া, আৰু এইফালে এক কন্দা এইটো গাড়ীৰ ভিতৰত শুই আছে। এইটো চক, এইটো শুই আছে। কোনোবা এটা শুই আছে। কি হৈছে? ক'বা হ'বনি? ভোজ দিছে, বৰভোজ। গোটেই ভাৱে গ'লে খাব। বৰভোজ নহয়, ঘৰ নামঘৰ শৰাই এখন দিছে হেৰি বুলি, আৰু সভা খনি বুলি এনেই গা বিষটো কাটে আৰু খুৱাই। মই মাছ চাছৰ পৰা আদি কৰি চব ধুলো। বহুত কষ্ট কৰি আছে ল'ৰাটোৱে। এয়া ভাত হ'ল, মাছ ফ্ৰাই কৰি দিছোঁ, ইয়াত দালি বনাই আছোঁ, তাত ঢালি দিম অকণমান দেৰি পিছতে। তাৰপৰা তাত 10 মিনিটমানৰ পিছতে অকণমান হেৰি থাকিব, এইটো মাছ আৰু মাছৰ জালুক। দেউৰী এজন গায়ন বায়ন আজি সামৰণি মাৰি দিলে। এয়া আশীৰ্বাদ দি দিয়ক, আশীৰ্বাদ দি দিয়ক। প্ৰসাদ দিলে আদি খাবলৈ বহি আছে। প্ৰসাদ খাবলৈ বহি আছো আমি দেই। এয়া প্ৰসাদ দিলে। দিয়ক দিয়ক দিয়ক। ভালকে কৈ দিয়ক। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব।